বড়ো ছাত্ৰ সন্থায়ে আমাৰ বড়ো মাধ্যমৰ যি দীৰ্ঘদিনীয়া আমাৰ সমস্যা এই সমস্যাৰ সমাধানৰ কাৰণে আকৌ আজি আমি ৰাজপথত ওলাই পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগৰ আজি অসমৰ প্ৰত্যেকটো জিলা সদৰত আমি 3 ঘণ্টীয়া বড়ো মাধ্যমৰ সমস্যাৰ কাৰণে আমি আজি আকৌ 3 ঘণ্টীয়া ধৰ্মঘট কৰিব লগা হ'ল অসম চৰকাৰৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমি বহুখিনি আলোচনা কৰিলোঁ অসমৰ শিক্ষা মন্ত্ৰীৰ লগত আমি বহুলানি আলোচনা কৰিলোঁ মাইনৰিটি ওলোৱা হ'ল কিন্তু আজিলৈকে বড়ো মাধ্যমৰ সমস্যাবিলাকৰ কোনো এটা কাৰ্যকৰীকৰণ নহ'ল এই কাৰণে অতি শীঘ্ৰে বড়ো মাধ্যমৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই পন্থাটো আমি অৱলম্বন কৰিব লগা হ'ল আমাৰ প্ৰথম দাবী হ'ল অসম জুডিচিয়েল এক্সামিনেশ্যনত যি গ্ৰেড 3 আৰু গ্ৰেড 4 তাতে বড়ো লেংগুৱেজটো আমি ইন্ট্ৰডিউচ কৰিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছিলোঁ মাইনৰিটি ওলাল কিন্তু আজিলৈকে কাৰ্যকৰী কৰা নহ'ল সেবাত বড়ো একাডেমিক অফিচাৰ বহু বছৰ হৈ গ'ল ভেকেণ্ট হৈ আছে ফিল আপ কৰিবৰ কাৰণে আমি যিমান কৰিছিলোঁ এতিয়ালৈকে হোৱা নাই SCRTত বড়ো মাধ্যমৰ আমি লেকচাৰৰ কাৰণে আমি দাবী কৰিছিলোঁ এইটো নহ'লগৈ যাৰ পৰিপ্ৰেক্ষিতত বড়ো মাধ্যমৰ প্ৰশ্ন কাকতবিলাক ভুল হৈ আহে এই কাৰণে ভুল হৈ আহে একাডেমিক অফিচাৰ নথকাৰ কাৰণে আমি SCRTত আমি ট্ৰান্সলেশ্যনৰ কাৰণে SSত বড়ো ট্ৰান্সলেশ্যনৰ কাৰণে আমি দাবী জনাইছিলোঁ ট্ৰান্সলেটৰটো ভেকেণ্ট হৈ আছে এতিয়ালৈকে তেখেতসকলে এইবিলাক পূৰণ কৰি দিয়া নাই এই গোটেই দাবীবিলাক লৈ পেলাই আজি আমি আকৌ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ আমি তেখেতক আমি মেমৰেণ্ডাম আমি তেখেতক প্ৰদান কৰিম আৰু তেখেতক অতি শীঘ্ৰে বড়ো মাধ্যমৰ যিখিনি আমাৰ দীঘলীয়া সমস্যা এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেখেতক আমি ধৰ্ণাত থৈ আজি তেখেতক আমি অনুৰোধ জনাইছোঁ দাবী পূৰণ নহয় আপোনালোকৰ যদি দাবী পূৰণ নহয় যেতিয়ালৈকে বড়ো মাধ্যমৰ সমস্যাবিলাক সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থা আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই যাম BTR 6.3 স্পষ্টকৈ লিখা আছে BTR যিখিনি মাতৃভাষা মাধ্যমৰ স্কুলবিলাক আছে এইবিলাক বিনা চৰ্তে উইদাউট এনি কণ্ডিশ্যন এইবিলাক চৰকাৰীকৰণ কৰা হ'ব আৰু BTR বাহিৰত PKWC যিবিলাক বড়ো অধ্যুষিত অঞ্চল আছে বড়ো মাধ্যম স্কুলবিলাক যিবিলাক চৰকাৰী হোৱা নাই এইবিলাক চৰকাৰীকৰণ কৰা হ'ব বুলি 6.3 স্পষ্টকৈ লিখা আছে আৰু চৰকাৰৰ লগত আমি আলোচনা কৰিলোঁ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলোঁ শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰিলোঁ তেখেতসকলে কৰিম বুলি আজিলৈকে কৰা নাই এইকাৰণে যেতিয়ালৈকে এই সমস্যাবিলাক সমাধান নহয় নিখিল বড়ো ছাত্ৰ সন্থাই আমি গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন চলাইছোঁ তেখেতসকলে অকল প্ৰতিশ্ৰুতি দিছে তেখেতলোক সময় বিচাৰিছে আমি তেখেতসকলক চালোঁ BTR চুক্তিভাৱে 5 বছৰ হ'বলৈ হ'ল তেখেতসকলে কিয় তেনেকৈ কৰিছে আমি বুজি পোৱা নাই কিন্তু আমাৰ এতিয়াও আমি অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ ওপৰত আমি আস্থা আছে বিশ্বাস আছে আৰু তেখেতক আজি আমি ধৰ্ণাত থৈ দে অতি সোনকালে 6.3টো ইমপ্লিমেণ্ট কৰি পেলাই আৰু বড়ো মাধ্যমৰ যিখিনি দীৰ্ঘদিনীয়া আমাৰ সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেখেতক আমি কাটৰ অনুৰোধ জনাইছোঁ ধন্যবাদ গোটেই চেনেলটোলৈ আমি ধন্যবাদ জনাইছোঁ বাক্সা জিলা বড়ো সাহিত্য সভাৰ আমি বিষয় হৈ পেলাই আমি যেহেতু বড়ো সাহিত্য সভা এটা জাতীয় অনুষ্ঠান হয় সদায় আমি আপচুৱেই হওক বড়ো সাহিত্য সভাই হওক আমাৰ যিবিলাক মানে মেজৰ সমস্যা আছে এই সমস্যাবিলাক আমি সমাধানৰ কাৰণে প্ৰতি বছৰে যিবিলাক সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই অলপ আগতে আমাৰ কেন্দ্ৰীয় মানে বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা কোৱা হৈছে গতিকে আমিও দাবী জনাইছোঁ যিবিলাক মানে দফামতে এতিয়ালৈকে মানে হোৱা নাই পূৰণ হোৱা নাই দাবীবিলাক পূৰণ হোৱা নাই অতি শীঘ্ৰে মানে পূৰণ হ'ব লাগে সেইটো আমি বিচাৰোঁ গতিকে আমি আশাবাদী যে আহি থকা দিনবোৰত আমাৰ যিবিলাক সমস্যা আছে 6.3 যিটো ক্লজ BTR একৰ্ড মতে সেই একৰ্ড মতে আমি দাবীবোৰ সমাধান হোৱাটো বিচাৰোঁ আৰু যদি সমাধান নহয় তেতিয়াহ'লে আমি একত্ৰভাৱে বড়ো সাহিত্য সভা বড়ো ছাত্ৰ সন্থা একেলগে লগ লাগি আজি যেনেকৈ আমি বাক্সা জিলা বড়ো সাহিত্য সভাৰ অধীনত আৰু বাক্সা জিলা বড়ো ছাত্ৰ সন্থাৰ একেলগে যৌথভাৱে আমি ইয়াত সদৰ থানা বাক্সা জিলা এই সদৰ ঠাইত আমি একেলগে গোট খাইছোঁ উদ্দেশ্য এইটোৱে যে আহি থকা দিনবোৰত যাতে আমাৰ সমস্যাসমূহ সমাধান হয় আচলতে আমাৰ এইটোৱে হয় যে টেট পাছ কৰাসকলক বড়ো মাধ্যমৰ যিসকল টেট পাছ কৰা আছে তেওঁবিলাকক মানে কি কৰা হৈছে যে ক'ৰবাত হয়তো অসমীয়া মাধ্যমত দিয়া হৈছে অসুবিধা হৈছে আমাৰ আৰু তেওঁবিলাকক বড়ো মাধ্যমত পুনৰ আনি পেলাই যিহেতু আমাৰ বড়ো মাধ্যমত বহুত সমস্যা আছে শিক্ষকৰ সমস্যা আছে তেওঁবিলাকক আনি পেলাই পুনৰ মানে নিযুক্তি দি পেলাই সেই বিদ্যালয়বিলাকত যিখিনি সমস্যা আছে সেইটো সমাধান হ'ব লাগে সেইটো আমি বিচাৰি আছোঁ তেনেকৈ কৰিব লাগে সাহিত্য সভাই এই ক্ষেত্ৰতো আমি লৈ আছোঁ বড়ো সাহিত্য সভাই দাবী জনাই আছে ইতিমধ্যে কোৱা হৈছে যে যিখিনি মাইনছ সেই মাইনছটো একেই আমাৰ চৰকাৰী মাইনছভাৱে
আমাৰ লগত যিখিনি মাইনাছ একেলগে আলোচনা কৰি পেলাই আমি হেৰি কৰিছোঁ এইবোৰ সমাধান হ'ব লাগে। যদি সমাধান নহয় তেতিয়াহ'লে আমাৰ সমস্যাত আহি পৰে, দাবীয়ে হৈ থাকে। গতিকে এইটো মানে যাতে সোনকালে সমাধান হয়, কেতিয়া হ'ব এইটো আমি আশা ৰাখিছোঁ যে এই বৰ্তমান চৰকাৰে আহি থকা দিনবোৰত যাতে কৰে, সেইটোৱে আমি বিচাৰিছোঁ, কৰিব বুলি আমি আশাবাদী।